আৰু চাওক এইটো কি কয়, সনাতনী সমাজক আহ্বান জনাম যে আপোনালোকে USTM-ত নপঢ়িব। কেতিয়াবা গোটেই সনাতনী ধৰ্মৰ মানুহবিলাকক USTM নাকি সেইটোত পঢ়িব মানা কৰি আছে। মইতো ক'ব খুজিম মহোদয়, আপুনি কওক যে সনাতনী ধৰ্মৰ মানুহবিলাকে স্কুলত যাব নালাগে। কাৰণ যদি আমি স্কুলত যায়, আপুনি এই মিয়া মুছলমানৰ ভয় দেখুৱাব নোৱাৰিব, সিহঁতক বুৰ্বক বনাব নোৱাৰিব, অন্ধভক্ত নহ'ব সিহঁতে। কাৰণ যেতিয়া শিক্ষাৰ পোহৰ মগজুত সোমাব, তেতিয়া আৰু আপোনাৰ এইবিলাক কথা আমি ভুল নাযায়। আমি ক'ব আপুনি কাম কৰক, কি কৰিলে আমাৰ কাৰণে, আমাৰ কি লাভ হ'ল? মিয়াক আপুনি হাৰাশাস্তি কৰি আছে, মুছলিমক আপুনি হাৰাশাস্তি কৰি আছে, তাতে আমাৰ কি লাভ হ'ল? আমি এইটো প্ৰশ্ন কৰিব। এতিয়াও আছে বহুতখিনি মানুহ আছে যিখিনিয়ে মানৱতা বুজি পায় আৰু সিহঁতৰ মাজত হিংসা নাই, কিছু সংখ্যক মানুহ। আৰু এইখন চৰকাৰে খোজে গোটেইখিনি মানুহ স্কুল কলেজ বাদ দি, হস্পিটেল এইবিলাক বাদ দি অকল জাষ্ট মন্দিৰ লৈ ব্যস্ত হৈ থাকক। কাৰণ মন্দিৰ লৈ ব্যস্ত হৈ থাকিলেহে অকল ব্ৰেইনটো সোনকালে ৱাছ কৰিব পাৰিব, ধৰ্মীয় কথা বতৰাবিলাকেদি ব্ৰেইনটো ৱাছ কৰি ল'ব পাৰিব। বুজি পাইছেনে আপোনালোকে? সেইকাৰণে মই কৈ আছো যে এতিয়া মোক দুখ লাগে, যদি মিয়া হলো হয় সেইটো আমাৰ একটা চয়াক থাকিল হয়, বাহ, যে আমি চৰকাৰ সলনি কৰি দিওঁ। আমাৰ কাৰণে এজন মানুহে আমাক বুকি বুকি বা আমাক বেয়া পাই পাই চৰকাৰ বনাই আছে, এইখিনি ক'ব পাৰিলো হয়। অসমীয়া পৰিচয় দি কি লাভ? আমাৰ নাম যদি 2 বাৰ লয়, মিয়াৰ নাম লয় 25 বাৰ, মিয়াই দেখোন আমাতকে ওপৰত। অলপ চলপ কোনোবাই যদি বুজি পায় সেইটোৱে লাভ, নাপালেতো নাই। নমস্কাৰ বন্ধুসকল, আজি নিজৰ লাইফৰ কথা আলোচনা কৰিম। জীৱনত একো কৰিব নোৱাৰিলোঁ, না এজন ভাল ডক্টৰ হ'ব পাৰিলোঁ, না এজন ইঞ্জিনিয়াৰ হ'ব পাৰিলোঁ, না চাইণ্টিষ্ট হ'ব পাৰিলোঁ, মানে কোনো নামেই কামাব নোৱাৰিলোঁ, কোনো ব্ৰাণ্ড হ'ব পৰা নাই। এতিয়া কেইদিনৰ পৰা মনত অলপ দুখ লাগে, আফচোচ হয়, কিয় বা মোৰ পূৰ্বপুৰুষে নিজকে অসমীয়া বুলি পৰিচয় দিছিল, অসমীয়া মিডিয়ামত পঢ়িছিল। কিয় কৈছোঁ মই কৈ আছোঁ। আমাৰ ঘৰত কিন্তু সেইটো মিয়া ভাষা বা না কি কয় মই গম নাপাওঁ, বেংগলীও নহয়, এনেকুৱা এটা ভাষা কওঁ আমি এইটো ভাষাৰ নাম থৈ দিছোঁ ভাটিয়া ভাষা। সেইটো ভাষা আমি কওঁ ঘৰত, কিন্তু নিজকে অসমীয়া বুলি পৰিচয় দিওঁ। এছামিছ মিডিয়ামত পঢ়িছোঁ, যিকোনো মিটিং মেল মিটিঙত আমি অসমীয়া ভাষা ইউজ কৰোঁ, ব্যৱহাৰ কৰোঁ। এনি ফাংচনত আমি অসমীয়া ভাষা ইউজ কৰোঁ আৰু সদায় নিজকে অসমীয়া বুলি পৰিচয় দিওঁ। কিন্তু এতিয়া দেখা পাই আছোঁ মিয়া এটা ব্ৰাণ্ড, মিয়াৰ খুব পাৱাৰ, মানে মিয়াই অসমৰ ৰাজনীতিৰ চৰকাৰ সলনি কৰি দিব পাৰে। মিয়াই কিয় কৈছে আপোনালোকে গম পায়নে? মই 2-3 মাহৰ পৰা চাই আছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো ভাষণত, প্ৰতিটো বাইটত, মানে যিকোনো নিউজ ৰিপৰ্টাৰৰ সন্মুখত, যিকোনো কথাত মিয়া অবিহনে এটা কথাও ক'ব পৰা নাই। অকল মিয়াৰ ভয় দেখাই আছে অসমীয়া জাতিটোক, অৰ্থাৎ আমাক অকল জাষ্ট মিয়াৰ ভয় দেখাই আছে। মিয়া কোন হয়? যদি মিয়াৰ অসমত বা ভাৰতীয় সংবিধানত কোনো অধিকাৰ নাই, মিয়াক কিয় খেদি পঠোৱা হোৱা নাই? মিয়াক কিয় ৰখা হৈ আছে? কাৰণ মানৱ অধিকাৰ সকলোৰে আছে, সকলোৰে মানৱ অধিকাৰ আছে। মানুহ এজনৰ কিছুমান অধিকাৰ থাকে। এজন মুৰব্বীয়ে ক'ব নোৱাৰে যে মই এটা ভাষিক মানুহক কষ্ট দি থাকিম, এইটো মোৰ হিচাপত মানৱ অধিকাৰ উলংঘা কৰে, মানে মানৱ অধিকাৰৰ বিৰোধী কাম কৰে। মই এই কথাবিলাক আপোনালোকক কিয় কৈ আছোঁ যে মিয়া যে এটা ব্ৰাণ্ড, মিয়া অবিহনে যে চৰকাৰ টিকি থাকিব নোৱাৰে, মিয়াৰ কথা নকলে যে চৰকাৰ বনিব নোৱাৰে, অসমৰ চৰকাৰ যে মিয়াক লৈ হয়, এই কথাটো আপোনাক যে কৈ আছোঁ এইটোৰ প্ৰুফ চাওক। বাইট দেখাম মই মুখ্যমন্ত্ৰী, প্ৰতিটো বাইটত অকল জাষ্ট মিয়াৰ ভয়। মিয়া নাছিল নেকি? 10 বছৰ আগত মিয়া নাছিল? এতিয়া মিয়াবিলাক কি কৰোঁ, মাৰি আছে নেকি? মাৰক না। মিয়াবিলাকক জীয়াই ৰাখি আপুনি আৰু কিমান বছৰ গতি দখল কৰিব? মিয়াৰ কথা কৈ কাম কৰক দাদা, কাম কৰক, কাম কৰি গতি দখল কৰক না। এয়া আপোনালোকে শুনক, প্ৰতিটো বাইটত কি কৈ আছে। নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠিব। কংগ্ৰেছ যদি কিবা কাৰণত জিকে, শপত গ্ৰহণৰ দিনাখন কিমান মিয়া গুৱাহাটীত সোমাই যাব আপোনালোক? তাৰ ভিতৰত 600 অকল মিয়া। শুনিলে? কংগ্ৰেছ